Hello friends, good morning. Bola. আজি অকণমান দেৰি হ'ল। গৰু গা ধুব যাব লাগে। অকণমান দেৰি হ'ল। এতিয়া ব'লক যোৱাবিলাক চাই লওক। মানে কি কৰিব লাগে ব'লক আপোনালোকে চাই লওক। এয়া চাওক এইবিলাক হৈ গৈছে। মাখিলতি চাখিলতি পেলাই হ'ল। এইবিলাক লাও চাও হালধি চালধি এইবিলাক সকলোবোৰ হ'ল। এতিয়া চাই লওক প্ৰথমে এইবিলাক ছাগলীও গা ধোৱা হ'ব। এইবিলাক চাই লওক আমাৰ গোহালি চাই লওক এই গৰুকেইটা আছে। এই গৰুকেইটা চাই লওক ইহঁতক এতিয়া লগাম। ইহঁতক এতিয়া এইবিলাক লগাম। ইয়াক কোৱা হয় আলন্ধ বুলি কোৱা হয়। আলন্ধৰে মিঠাতেলটো মিহলাই ইয়াক ক'লা হয় এটা ক'লা চুঙাই এনেকৈ জাম্পিং কৰে। এনেকৈ ষ্টামৰ দৰে এনেকৈ লগাই দিয়া হয়। তাৰপিছত এতিয়া এইবিলাক সিহঁতৰ তাত গৈ তাত মাহ হালধি লগাই সিহঁতক মানে ইয়াক গা ধোৱা হ'ব। লৈ যাম আৰু তাৰপিছত চাই থাকোঁ এইখিনি দেৰি নকৰি চাই থাকক। এই লগাই ভালকৈ লগাই এই গৰুজনী ভয় খাইছে। এই চাওক এইখিনি কোনাক এই গৰুজনী এই পোৱালিটোক লগাই দিওঁ ৰ। এই পোৱালিটো কাফটোক লগাই দিওঁ ৰ। গৰুৰ কাফটোক লগাই দিওঁ। এই পোৱালিটো ক'ত যায় এই ৰ তোক লগাই দিওঁ ৰ 1 মিনিট তোক লগাই দিওঁ। এই ভয় খাইছে। ৰ অলপ লগা আৰু লগাই দিওঁ। এই হৈ গ'ল জাষ্ট হৈ গ'ল। এতিয়া হৈ গ'ল আৰু এতিয়া হৈ গ'ল বৰ্তমান। এতিয়া মানে আৰু এতিয়া মানে আশীৰ্বাদ লোৱা হ'ব। মানে এতিয়া সেৱা কৰা হ'ব। এতিয়া এই মা অৰ্থাৎ মানে এই যিটো গৰু হয় এই গৰু বিহুৰ দিনাখন মানে ইহঁতক সেৱা কৰিব কাৰণে অৰ্থাৎ এই কল বা মাহ প্ৰসাদে সৰু এটা সৰুকৈ এটা পতা হৈছে আৰু এতিয়া অলপ সেৱা কৰি দিছোঁ। এতিয়া সেৱা কৰাৰ পিছত এইবোৰ তাৰপিছত মানে গৰু নিয়া হ'ব আৰু তাৰপিছত এতিয়া সেৱা কৰি আছোঁ। এই সেৱা কৰাৰ পিছত এইবিলাক মানে ভোগ কৰা হ'ব, ভগৱানক দিয়া হ'ব। তাৰপিছত মই এই গৰুকেইটা এতিয়া নিম আৰু এইটো জাষ্ট অলপমান সেৱা কৰি লওক। চাই থাকক। এতিয়া চাই লওক ইয়াত শলিতা লগা হৈ আছে। এইবিলাক হ'লে আৰু বৰ্তমান বেছি সময় নাই। হৈ গ'ল। অলপ সেৱা কৰি দিছোঁ। আশীৰ্বাদ দিব কাৰণ আজি গৰু বিহুৰ দিনা যিহেতু গৰুক সেৱা কৰে। লোৱা এই কল লোৱা কল প্ৰসাদ লোৱা। এই কল প্ৰসাদ লোৱা। এই তুমিও লোৱা কল প্ৰসাদ লোৱা। ব'লা হৈ গ'ল। এই ব'লা লৈ যাওঁ। এই অলপ হালধি লগাই দিওঁ ৰ'বা। হালধি ৰুক ৰ'বা। হালধি লগাই দিওঁ হালধি লগাই দিওঁ ৰ'বা। তোক লগাই দিওঁ আৰু অলপ এই হৈ গ'ল। এই জাষ্ট ওলালোঁ এতিয়া আৰু ঘৰৰ পৰা। যাওঁ আৰু এই ঘৰৰ পৰা ওলালোঁ বৰ্তমান। যাওঁ আৰু এই কোনফালে গৈছে বাপৰে নাযায় গৰুকেইটাই। ব'ল গৰুকেইটা নাযায় দেখোন। ব'ল চলে আচলতে আমি মানে দলঙলৈ গৈ আছোঁ। দলঙত হয় আমাৰ ঘৰৰ পৰা অলপ বৰ্তমান ওলালোঁ। আমাৰ আহোম গাঁৱৰ পৰাই দলঙলৈ গৈ আছোঁ। দলং অকণমান দূৰ হয় 1 কিলোমিটাৰ। চাই থাকক ভিডিঅ'টো দেৰি নকৰি পলম নকৰি গৈ থাকক। এই ৰ গৈ থাকক। এই ৰ ক'ত যায়? এই এইটো দিন স্পীড গ'ল চাইকেল লৈ গৈছোঁ। ৰ'বা ক'ত যায় ৰুক বা ইহঁতে কোনফালে গৈ আছে গৈ ব'ল বেছি সময় নাই গৈ পামগৈ আৰু এইকেইটা পোৱালিকেইটা আহি আছে। ব'লক চলে আৰে নাযায় গৰুকেইটা কিয় নাযায়? জল্দি যা। আমি আহোম গাঁও বজাৰ পাই গ'লোঁ আৰু চাৰিআলি পাই গ'লোঁ। আহোম গাঁও চাৰিআলি গৈ পামগৈ আৰু গৈ আছোঁ। আহোম গাঁও চাৰিআলি পাই গ'লোঁ। আচলতে এই গৰু বিহুৰ দিনাখন আছাৰে মাৰিব নাপায়। আমি যি পাত লৈ আছোঁ আমাৰ হাতত অৰ্থাৎ মোৰ হাতত যি পাত আছে সেই পাত হয় কিবা এটা বতা বুলি কোৱা হয়। সেই পাততে অৰ্থাৎ গৰুক পিটি দিব লাগে। আৰু গৰুক গা ধোৱাৰ পিছত গধূলি সময়ত ইহঁতক কি কৰা হ'ব? গধূলি সময়ত ইহঁতক এডাল পঘা লগোৱা হ'ব, নতুন পঘা লগোৱা হ'ব। তাৰপিছত কৰা হ'ব। এতিয়া মানে এটা তাত গলাত আছে বাৰু। তাৰপিছত গধূলি সময়তহে এই পঘা পাত নতুনকৈ লগোৱা হ'ব। এতিয়া পামেই আৰু পালোৱে আহি ৰ'ব গৰু লৈ গৈ আছে।
আগলৈ পামে আৰু এই দলং পাম এতিয়া ৰখি কিয় যায় এই ফাইনেলি পাই গ'লে আমাৰ দলং এই মানুহে গা ধুই আছে ব'লক আমিও যাওঁ আমাৰ অকণ গা ধুৱাই দিওঁ ব'লক এইটো মানুহে কাটি আছে ব'লক আমাৰ গাঁৱত যায় আমাৰ গাঁৱত এই ঘূৰাইছোঁ অকণ অলপ ঘূৰাইছোঁ এই বাকী মানুহৰ বেলেগৰ ঘৰত এই দামোতে ঘূৰাইছোঁ ভালকৈ ধোৱা অঁ ৰ'বা ভালকৈ ধোৱা লগাই থোৱা আৰে সেইকেইটা কি কৰি আছে সেইকেইটা পানী নলৈ এইটো ভালকৈ লগাই দে এই ডাঙৰ পালটো অঁ বেছি দূৰ নিদিবা এই ডাঙৰ পালটো বেছি দূৰ নিদিবা এই তোক ডুব যাব হ'ব এই দিয়া আচ্ছা আৰে এই কলটো আহিব এই হৈ গ'ল এইখিনি বৰ্তমান এতিয়া মানে এই আপোনালোকে জানে যে এফাকি গীত গোৱা হয় গৰু বিহুৰ দিনাখন এফাকি গীত গোৱা লাও খানা যিটো হয় সেইটো আমি গাম এই গৰু বিহুৰ দিনাখন এই এফাকি গীত গোৱা হয় এই লাও বেঙেনা ল'লোঁ এতিয়া আমি ইয়াক লৈ যাওঁ অলপ দূৰলৈ যাওঁ ইয়াক সেই আমি গীত ফাকি গাওঁ লাও খা বেঙেনা খা বছৰে বাঢ়ি যা মায়ে সৰু বাপেৰে সৰু তই হবি বৰ গৰু এই হৈ গ'লে দিলোঁ আৰু সেই ফাইকাল গাই দিলোঁ আৰু গীতটো গাই দিলোঁ আৰু হৈ গ'ল এইজনী এতিয়া এইজনী পাম এইজনী গা ধুব লাগে আৰু বৰ্তমান এইজনী পালহে আছে আৰু আৰে কিয় নাযায় কিয় নাযায় এই টানি নিব লাগিব এই ঠেলাচোন ঐ ঠেলা মাৰা খেদাচোন খেদা ৰ'বা এইখিনি ৰ'বা গা ধুই ৰ'বা গা ধুই অকণমান মানে আকে অলপ গা ধুই আৰু বাকীটো হৈ যাব আৰু এইখিনি গা ধোৱা আৰু হৈ যাব ফাইনেলি এইজনীও হৈ গ'ল আৰু এই গৰুজনীও হৈ গ'ল আৰু এই নাই আৰু এই গৰুজনী ইহঁতে কি কৰিছে ইহঁতে গা ধুই আছে কেইটা এই বৰ্তমান মানে আহি পালোঁ গা পা ধুলোঁ গৰু চৰ গা ধোৱা আহি গ'লোঁ এতিয়া বৰ্তমান গৰু আলি থৈ আহিলোঁ পথাৰত এতিয়া হ'ল মই গা ধুলোঁ মাছ ধুনীয়াকৈ দি আৰু কথা কওঁ যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাওক আৰু লাইক এটা কৰি দিয়ক কাৰণ ইমান ধুনীয়া ইমান কষ্ট কৰি মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে প্লিজ লাইক এটাটো হ'ব লাগে প্লিজ লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যোনে নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক তলত ৰঙা আইকন দেখি আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকে এইটো ভিডিঅ' দেখিলে এইটো হ'ল আজি গৰু বিহু পাৰ্ট 1 যোৱাকালিৰ লগত যিটো ৰিলেটেড আছিলে সেইটো আজিৰ লগত একেই ৰিলেটেড হ'ব যোৱাকালিখনটো আজিখনটো একেই পাৰ্ট 1 হয় তাৰপিছত অহাকালি যিটো বিহু আছে সেইটো মানুহ বিহু হ'ব আপোনালোকে জানে আমাৰ বিহু 7টা হয় প্ৰথম দিন আজি যিটো আছে এইটো হ'ল গৰু বিহু তাৰপিছত গৰু বিহু মানুহ বিহু কুটুম বিহু চেনেহী বিহু তেনেকৈ গৈ থাকিব 7 দিনৰ ভিডিঅ' হ'ব তাৰ কাৰণে মই আপোনালোকৰ 4টা পাৰ্ট বনাম 4টা পাৰ্টৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব গতিকে আপোনালোকে চাব নাপাহৰিব সেই 4টা ভিডিঅ' অপেক্ষা কৰি থাকিব মই আপলোড কৰালৈ গতিকে লগ পাম অহাকালি ভিডিঅ'লৈ বাই